হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। আৰু মোৰ অন্য এটা ভিডিঅ'লৈ য়াসমিন বেগমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া বৌ ল'ৰা দেখিছে কেনেকুৱা কচু। আমি ক'ত যাওঁ কৈ দিয়া, আমি ক'ত যাম? এইটো আমাৰ ল'ৰাটো খোজকাঢ়িব নোৱাৰে, কোচত উঠি গৈছে। কি আনিবা? সি অকল টাউনৰ পৰা চিপছে আনে আকৌ। তোমাক ঘড়ীটো দেখুৱাই দিয়া। কেইটা বাজিল? 7টা বাজিলে। ল'ৰাটো ঘড়ীত 7টাই বাজি থাকে। গাই নাপালোঁ, খোজকাঢ়ি আহি আছোঁ আৰু। মেডিকেলখনৰ গছবোৰ বহুত ভাল লাগে। আমাৰ ঘৰৰ ওচৰতে আছে। এয়া দুইজনী বাইদেউ খোজকাঢ়ি গৈ আছে। এখন মেডিকেল। আমি টেম্পু পাছত বহি গৈছোঁ। আমি টাউন নাই পোৱা আৰু কৈ দিয়া ভিডিঅ'টো চবকে চাবলৈ, কৈ দিয়া ভিডিঅ'টো চবকে পাছত বহি গৈছোঁ। আমি টাউন নাই পোৱা আৰু কৈ দিয়া ভিডিঅ'টো চবকে চাবলৈ, কৈ দিয়া ভিডিঅ'টো চবকে শ্বেয়াৰ কৰি দিব বুলি। ইয়াৰ 5 বছৰ নাই হোৱা নহয়। টিকেট 3টা লাগিছিলে, টিকেট 3টা। পাৰ্কখনত আহিলোঁ, ৰং চং কৰি ধুনীয়া কৰি পেলালে। ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ আৰু আমিও চাই যাওঁ, সেইবাবে ভিডিঅ'টো আৰম্ভ। কেনেকুৱা পালে দেই কমেণ্ট এটা কৰিব। বহুত ধুনীয়া পাৰ্ক, আমি প্ৰায় ইয়ালৈ আহোঁ। কেনেকুৱা ধুনীয়া চব। এখন দলং আছে, বহুত ভাল লাগে ইয়াত আহি। এটা নতুনকৈ ৰং চং মাৰিলে বেছি ধুনীয়া লাগিছে। এয়া আপোনালোকক চবৰে অকণ অকণ দৃশ্য দেখাই দিছোঁ। এয়া চাওক, হাঁহ দুটা ইমান ধুনীয়াকৈ খেলি আছে, দেখিয়ে ভাল লাগি গৈছে। পানী জাহাজ। আপুনি ইয়াতে থাকে নি? দিনটোত কেইবাৰ পানী দিয়ে? দিনটো 2বাৰ। অঁ, ফুলবোৰ কেতিয়া ৰুইছিলে বাৰু? অঁ।
ধুনীয়াকৈ হৈ গৈছে আৰু আগবেলা আৰু পাছবেলা দুবাৰ দিয়ে অঁ এতিয়া পাৰ্কত আমি আছোঁ সেইটো পইণ্টটো পৰি গ'ল কেনেকুৱা লাগিলে ক'ব দেই পাৰ্কখন কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আপোনালোকে ভিডিঅ'খন চাই কিন্তু ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিব আৰু টিপি দিব